বানৰ পাছত ৰাজ্যত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। মানকাছৰৰ ভাৰত-বাংলাদেশ সীমান্ততো আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। ইতিমধ্যে কেইবা কোটি টকাৰে জিঅ' বেগৰ কাম কৰা হৈছে যদিও সঠিকভাৱে কাম নকৰাৰ ফলত জিঅ' বেগ নদীত উটি যাবলৈ ধৰিছে। গৰাখহনীয়াৰ ফলত ভাবুকিত পৰিছে ভাৰত-বাংলাদেশ সীমান্তৰ কাইটিয়া তাঁৰৰ বেৰ, এখন BSৰ পৰীক্ষণ চকী আৰু ভাৰত-বাংলাদেশ সীমান্ত সংযোগী পথ। সীমান্তৰ কাইটিয়া তাঁৰৰ বেৰ নদীত উটি গ'লে উন্মুক্ত হৈ পৰিব ভাৰত-বাংলাদেশ সীমান্ত। ফলত দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব। প্ৰায় ৩৫ বছৰ পূৰ্বে মানকাছৰৰ ভাৰত-বাংলাদেশ সীমান্তত কাইটিয়া তাঁৰৰ বেৰ নাছিল। সেই সময়ত সীমান্তয়েদি বাংলাদেশী দুষ্কৃতিকাৰী আহি মানকাছাৰত অত্যাচাৰ চলাইছিল। তেনে ঘটনাৰ পুনৰাবৃত্তি হ'ব বুলি স্থানীয় ৰাইজে শংকাত ভুগিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ ভাগত মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিষয়টো জিলা প্ৰশাসনক অৱগত কৰে। আজি বিয়লি জিলা প্ৰশাসনৰ পৰা অতিৰিক্ত উপায়ুক্ত আহি খহনীয়াৰ বুজ ল'ব। বানৰ পাছত ৰাজ্যত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। মানকাছৰৰ ভাৰত-বাংলাদেশ সীমান্ততো আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। ইতিমধ্যে কেইবা কোটি টকাৰে জিঅ' বেগৰ কাম কৰা হৈছে যদিও সঠিকভাৱে কাম নকৰাৰ ফলত জিঅ' বেগ নদীত উটি যাবলৈ ধৰিছে। আমি এটা ভয়ানক পৰিস্থিতিত আমি দক্ষিণ চামৰা মানকাছৰ জিলাখনত ভয়ানক পৰিস্থিতিত পৰিছে। আপোনালোকে নিশ্চয় অৱগত যে ইয়াৰ আগতেও আমাৰ মালিৰালগা, কালিৰালগা, কোকৰাডাঙ্গা এটা ভয়ানক হৈছিল। আমাৰ যিটো বৰ্ডাৰ ৰোড এইটো ভাঙি গৈছিল, বা আমাৰ যিটো এই ৰোড ইণ্ডো বাংলাৰ যিটো বৰ্ডাৰ ৰোডত সেই ৰোডটো ভাঙি গৈছিল। এতিয়াও আমি দেখিছোঁ যে আকৌ নতুনকৈ আমাৰ বেৰাভাঙা, মান্দাৰপাৰাৰ লগতে নেৱাজপুৰ, বাংৰিচাৰৰ পৰা আদি কৰি এতিয়া কোকৰাডাঙ্গা বা কালিৰালগাত ব্যাপকভাৱে গৰাখহনীয়া হৈছে। এইটো ইমিডিয়েট যদি প্ৰটেকশ্যন কৰা নাযায়, ইমিডিয়েট যদি ব্যৱস্থা কৰা নাযায়, তেতিয়াহ'লে আমাৰ গোটেই আমাৰ 7টা-8টা জিপি গোটেইখিনি প্লাবিত হৈ যাব। আমাৰ এনে সমষ্টিটো দীঘলীয়া এটা সমষ্টি, আমাৰ বানকামৰৰ পূব পাৰৰ পশ্চিম পাৰটো গোটেই প্লাবিত হৈ যাব, গোটেই লাখ লাখ বিঘা কৃষিভূমি নষ্ট হৈ যাব। তেনেকুৱা এটা ভয়ানক পৰিস্থিতি হৈছে। তো অলৰেডি কেইদিনমান আগতে ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, চিফ ইঞ্জিনিয়াৰ টীম এটা মই আলোচনা কৰি কথা পাতি পঠাইছিলোঁ। তেখেতসকল আহিছিল, ইনস্পেকশ্যন কৰি গৈছে। কি ৰিপৰ্ট হ'ল তেখেতে ৰিপৰ্ট লিখিব। কিন্তু এতিয়া যদি এমাৰ্জেঞ্চি প্ৰটেকশ্যনৰ ব্যৱস্থা লোৱা নাযায়, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যদি এমাৰ্জেঞ্চি প্ৰটেকশ্যন নলয়, তেতিয়াহ'লে আমাৰ গোটেইখিনি ছাবমাৰ্জ হৈ যাব, ইণ্ডো বাংলাৰ কোনো চিনচাব নথকা হৈ যাব। আৰু গোটেই পানীখিনি আমাৰ প্ৰায় 9টা-10টা জিপি প্লাবিত হৈ যাব। আমাৰ যিটো মেইন এইচএম ৰোডৰ গোটেই পশ্চিম ফালটো প্লাবিত হৈ যাব। তাৰ কাৰণে আমি ইমিডিয়েট ব্যৱস্থাৰ কাৰণে এটা ব্যৱস্থা জনাইছোঁ। আজি আবেলি আমি আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতিম, আৰু ৱাটাৰ ৰিচোৰ্চৰ চিফ ইঞ্জিনিয়াৰৰ লগত কথা পাতিম। ইমিডিয়েট এটা মেজৰ প্ৰটেকশ্যন নল'লে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব, তাৰ আমি অনুমান পাইছোঁ। আজি 1টামান বজাত আকৌ মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক মাতিছোঁ, তেখেতসকল আহিব, মই আকৌ আহিম। কেনেকৈ এমাৰ্জেঞ্চি কৰিব পৰা যায় তাৰ ব্যৱস্থা ল'ব লাগিব, আদাৰৱাইজ এটা ভয়ানক পৰিস্থিতি গৈ আছে। গোটেই কাটাতাৰ বেৰেই নহয়, আমাৰ যিটো ইণ্ডো বাংলো বৰ্ডাৰ, এইটো ভাঙি গ'লে সেই বৰ্ডাৰটোৰ কোনো চিনচাব নাথাকিব। এতিয়া যিটো বাংলাদেশ ইণ্ডিয়াৰ মাজত এনে উন্মুক্ত বহু কিলোমিটাৰ জেগা ইয়াত আছে, তাৰ লগতে যিখিনি কাটাতাৰ বেৰ আছে, আমাৰ য'ত পপুলেশ্যন ইনহেবিটেণ্ট আছে, তাত ছাবমাৰ্জ হৈ যাব, তাত ইণ্ডো বাংলোৰ চিনচাব নোহোৱা হৈ যাব। এই যি ব্ৰহ্মপুত্ৰৰ যি ভয়াৱহ পৰিস্থিতি, এইটো যদি এটা অংকুৰত বিনষ্ট কৰা নাযায়, ইয়াক যদি এতিয়া প্ৰটেকশ্যন মেজাৰ লোৱা নাযায়, তেতিয়াহ'লে ৱাটাৰ ৰিচোৰ্চেই হওক, ব্ৰহ্মপুত্ৰ বোৰ্ডেই হওক, আগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কাম হৈছে। মই ভাবোঁ SDRFৰ পৰা এমাৰ্জেঞ্চি ইমিডিয়েট কিবা এটা মেজাৰ ল'ব লাগে, আদাৰৱাইজ আমাৰ গোটেই ডিষ্ট্ৰিক্টটো ডেঞ্জাৰত পৰি যাব। গোটেই দেশৰ প্ৰতি, দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হ'ব, দেশৰ সীমাৰ প্ৰতি ভাবুকি হ'ব, দেশৰ সীমা নিৰ্ধাৰণ যিটো সেইটো নষ্ট হৈ যাব। তো এটা ছাবমাৰ্চ গোটেই একাকী হৈ যাব, একত্ৰিত হৈ যাব। তেতিয়াহ'লে ইণ্ডিয়া বাংলাদেশৰ চিনচাব নোহোৱা কোনটো ইণ্ডিয়া কোনটো বাংলাদেশ। ইয়াতে দেখা পাইছে